নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে ফ্ৰম চাৰ্লিজ কিচেন নামৰ এই ইউটিউব চেনেলটিলে আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছো এটা চিকেনৰ ৰেচিপি যিটোৰ নাম হৈছে চিকেন টাংৰি মছলা। চিকেন লেগ পিস খাই হয়তো বহুতেই ভাল পায়। মই জনাত লেগ পিসৰ সহায়তে এটা ধুনীয়া ৰেচিপি লৈ আহিছো। আপোনালোকেও এবাৰ এইটো ঘৰত ট্ৰাই কৰি চাব। এই ৰেচিপিটো আপোনালোকে ৰুটি, নান, পোলাও, ভাত সকলো লগতে ধুনীয়াকৈ খাব পাৰিব। খাবলৈও বৰ সোৱাদ হয়। বলকচোন তেন্তে আজি এই ৰেচিপিটো আৰম্ভ কৰোঁ। এই ৰেচিপিটোৰ কাৰণে মই চিকেন লেগ পিস দুটা লৈছোঁ, পিঁয়াজৰ পেষ্ট এটা বনাই লৈছোঁ, টমেটো পিউৰি, শুকান জলকীয়া, তেজপাত, দালচিনি, ইলাচি, লং, লগতে আমুল ফ্ৰেছ ক্ৰীম এটা। মছলাত মই হালধি, ৰং জলকীয়া গুড়ি, জালুক, চিকেন মছলা, গৰম মছলা, আদা, নহৰুৰ অলপ পেষ্ট লৈছোঁ আৰু নিমখ। আপোনালোকৰ যদি পাৰে দৈও ল'ব পাৰে ক্ৰীমৰ সলনি। প্ৰথমে মই চিকেনখিনি মেৰিনেট কৰিবলৈ আমুল ফ্ৰেছ ক্ৰীম লৈছোঁ 3 চামুচৰ জোখৰ। তাৰ পাছত তাত মই আদা, নহৰু, নিমখ, চিকেন মছলা, গৰম মছলা, জালুকৰ গুড়ি, ৰেড চিলি পাউডাৰ, হালধি গোটেইখিনিৰে 1 চামুচ দি চিকেনৰ সৈতে ভালদৰে মিহলাই লৈছোঁ। ফেচবুক আৰু ইনষ্টাগ্ৰামত ফ্ৰম চাৰ্লিজ কিচেন বুলিয়ে আছোঁ। আপোনালোকৰ যদি ভাল লাগে ফ'ল' কৰিব। মছলাৰ সৈতে চিকেনখিনি ভালদৰে মিহলি কৰাৰ পাছত অলপ সময়ৰ বাবে মই মেৰিনেট হ'বলৈ থৈ দিছোঁ। 10 মিনিটমানৰ কাৰণে থ'লেই হ'ব। এতিয়া মই গ্ৰিল পেন এখন গৰম কৰি লৈছোঁ। মই 1 চামুচমান ৰিফাইন গৰম হ'বলৈ দিছোঁ, বাটাৰো দিব পাৰে। এতিয়া মই চিকেন লেগ পিচকেইডোখৰ অলপ ফ্ৰাই কৰি লৈছোঁ। যদি গ্ৰিল পেন নাথাকে আপোনালোকে কেৰাহী এখনতো অলপ ফ্ৰাই কৰি ল'ব পাৰে। সময়লৈকে ফ্ৰাই কৰি থকা নাই, অকণমান গল্ডেন ব্ৰাউন এই কালাৰটো দেখুৱাৰ ধৰণে অহালৈকেহে মই ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰোঁতে মই গেছৰ ফ্লেমটো ল'তে ৰাখিছোঁ। এয়া মোৰ চিকেনকেইডোখৰ গ্ৰিল কৰা হৈয়ে গৈছে। এতিয়া মই নমাই লৈছোঁ। এতিয়া মই বেলেগ এখন কেৰাহীত 2 চামুচৰ জোখৰ ৰিফাইন গৰম কৰি লৈছোঁ। তেলখিনি অলপ গৰম হওঁতে মই লং, দালচিনি, ইলাইচি, শুকান জলকীয়া, তেজপাত সকলোবোৰ দি দিছোঁ আৰু অকণমান ফ্ৰাই হ'বলৈ দিছোঁ। গেছৰ ফ্লেমটো মই মিডিয়ামৰ পৰা ল'তে ৰাখিছোঁ। এতিয়া মই এটা পিঁয়াজৰ পেষ্ট দি দিছোঁ ইয়াত আৰু 2 মিনিটৰ কাৰণে পিঁয়াজখিনি ভালদৰে ভাজি লৈছোঁ। পিঁয়াজখিনি অলপ সময় ভাজি লোৱাৰ পাছত এতিয়া মই ইয়াত টমেটো পিউৰি দিছোঁ। এটা বিলাহীৰ সহায়তে মই বনাইছিলোঁ এইটো। এবাৰ ভালদৰে লৰাই দিছোঁ আৰু অলপ সময়ৰ বাবে ফ্ৰাই হ'বলৈ থৈ দিছোঁ। এতিয়া মই ইয়াত চিকেন মেৰিনেট কৰোঁতে যিখিনি মছলা বাচি গৈছিলে সেইখিনি মই ইয়াত দি দিছোঁ। লগতে সেই বলটোতে অকণমান পানী দি দিছোঁ। গোটেইখিনি এবাৰ ভালদৰে লৰাই দিছোঁ। এতিয়া মই ইয়াত অকণমান নিমখ ছটিয়াই দিছোঁ আৰু লগতে অলপ কচুৰি মেথি দিছোঁ আৰু ঢাকনখন লগাই 2 মিনিটৰ বাবে ফ্ৰাই হ'বলৈ থৈ দিছোঁ। এয়া দেখিছেনে মছলাখিনিৰ পৰা কি ধুনীয়াকৈ তেলটো ফুটি উঠিছে। এতিয়া মই ইয়াত ভাজি থোৱা চিকেনকেইডোখৰ দি দিছোঁ। আপোনালোকে এই ৰেচিপিটো এবাৰ ঘৰত ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে কেনেকুৱা পালে। এতিয়া মই ঢাকনখন লগাই আৰু অলপ সময়ৰ বাবে চিকেনকেইডোখৰ যাতে ভালদৰে সিজি যায় সেইটো কাৰণে থৈ দিছোঁ। অলপ সময়ৰ পাছত এতিয়া মই ইয়াত ওপৰত অকণমান ধনিয়া দিছোঁ আৰু এই দেখিছেনে মছলাখিনিৰ পৰা শুকাই আহিছে। সেইবাবে মই ইয়াত 1 চামুচমান পানী দিছোঁ যাতে তলত লাগি নাযায়। এয়া মোৰ চিকেন টাংৰি মছলা ৰেডি হৈ গ'ল। এতিয়া মই এখন ছাৰ্ভিং প্লেটত ওলোৱাই ল'ম। আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকে মোৰ পৰা কেনেধৰণৰ ৰেচিপি ভিডিঅ' চাব বিচাৰে মোক কমেণ্ট ছেকশ্যনত জনাব। আপোনালোকৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ সৈতেও এই ভিডিঅ'টো শ্বেয়াৰ কৰিব।
আৰু মোক আগলৈও আগবাঢ়ি যোৱাত ছাপোৰ্ট কৰি থাকিব। ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।